লাগে ৰাতিপুৱাই মই আন্টি ৰুমত কোনো নাই আছে বৰ্ষা শুই আছে মোৰ উঠা দেৰি হৈ গৈছে অফিচ যাব লৈছো বহক বহক ইয়াতে বহক লেতেৰা হৈ আছে বিচনাখন দেই ইমান লেতেৰা তোহাৰ ৰুম বাপ্পা ইমান লেতেৰা কৰি ৰাখ লেতেৰা নহয় মানে মৰ্ণিং টাইমে পোৱা নাই অফিচ যাবলগীয়া হৈ আছে সেইটো কথা সেই পানী চানী বেছিকে খৰচ কৰি আছ নাকি তুহো পানী খৰচেই নহয় আমাৰ মৰ্ণিং দেখোন ওলাই যাওঁ বেছি খৰচ নকৰিবা ইবাৰ 16,000 টকা মই পানীৰ নামত খৰচ কৰিছো গম পোৱা না বেছিকে পানী খৰচ পানী আমাৰ খৰচে নহয় বেছি সেইটো কথা নহয় এইটো তোৰ ঘৰ নহয় এইটো ভাড়া ঘৰ হে গতিকে ভাড়া ঘৰত যদি থাক অলপমান পানী কমকে খৰচ কৰিব লাগিব পানী আমাৰ খৰচে নহয় আপুনি দেখিছে দেখোন আন্টি আমি ৰাতিপুৱাই যাওঁ আকৌ ৰাতি 7টাত সোমাওহি 8টা বাজে তুমি হেডলাত কাপোৰ মেল দিছা হেলাখান নকৰিবা লোৱাডাল যদি মামাৰ ধৰি যায় তিতে এটা লোহাৰ নহয় আন্টি ষ্টীল হয় হেনে নকৰিবা এখন ঘন নহয় না ষ্টীলত মামৰ ধৰে নেকি এটা কথা কচোন কালি ৰাতি বৰষা বৰ দেৰিকে আহিছে ক'ত গৈছিলা এই আমাৰ লগৰ এজনী খানা আছিলে ৰুমত বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ডটো চক্কৰ নহয় আন্টি গ'ল যেনিবা যাৰ লগত যাওক নহয় মই বয়া ভাবি কনাই চাওঁ মই না আপুনি সদায় আহিব কোন আহিছে ৰুম লেতেৰা কি কথা আমি ভাড়া দি আছো সেইটো কথা নহয় তুমি মায়ে বুলি ভাববা পাৰা মই এটা দায়িত্বত আছো তোহাক ঘৰখনত মই তোহাক ৰাখছো এতিয়া মইতো আৰু এনেকে কবা নোৱাৰো যে মোক নকৰিবি তো মোক নকৰিবি তুমি বয়া পাবা পাৰা না কিন্তু হ'লেও এতিয়া তোহাৰ যদি এটা গাৰ্জেন তাৰ কোনোবা চলি এটা থাকে তেতিয়া মোৰে ভাল দাচোন এটা আনানিয়া কৰাত মই আৰু গম পাম বোলে বাপ্পাও সেইটো চলি তৈছি দে তেতিয়া মোৰ অলপ চিন্তাটো কমি থাকে এতিয়া তুমি যদি আজি বেলেগ এটা চলি লগত কালি বেলেগ এটা চলিৰ লগত ৰাস্তাত যদি বেলেগ চলি আহি কিনে যদি বাইকত ৰখি থাকে কি বুলি ক'ব মানুহ হেনে নকৰিবা আপুনিতো দেখা নাই আন্টি বেলেগ বেলেগ দেখিছে নি ল'ৰা নাই দেখা নহয় কোনোবা দেখিছে ল'ৰা কালি ৰাতি যে খানা খাইছিলা সেইকেইটা কোন চলি আছিল সেই আমাৰ লগৰ অফিচৰ একেলগে কাম কৰা আজি কৰবীৰ বাৰ্থডে আছে এবাৰ যাবা নহলি ভাত বেলা গোটেইকেইটাই হ'ব দে আৰু এইগিলাখান কৈ থাকবা নাংগে দে মৰমতে কওঁ দে ভাগ নিজৰ বুলি কৰবীৰ বাৰ্থডেত যাবা আজি বাৰ্থডেত পায়স আৰু কেক ভাতটো খুৱাই ভাত নুখাওঁ দা ভাত দুখো সিদিনা খুৱাইছো আৰু তোক দুখ খুৱাই থাকো ইমান আৰু বাৰে বাৰে ভাত খুৱাই থাকিম ঠিক আছে তো শুনো আৰু একদিন বনাব নালাগিলে বৰ ভাল পা হ'ব দিয়ক আমি অকণ বহক মই ওলাই যাম দেৰি হৈছে মানে ৰবাচোন ৰবা বৰ চিন্তা হৈছে মই জানো না আহোন আমাৰ নাথ আহোন মোক 50,000 টকা দিবা আছে হে কিন্তু ইতাক লাগি পইচা দিয়া নাই মই এইটো কোৱা নাই দে আইতা চাবা দুখটো ময়ো বুজছো তাহাৰ যে তাহাৰ সমস্যা হৈছে প্ৰব্লেম হৈছে কিন্তু কথাটো হ'ল সময়ৰ পইচা সময়ত দিবা লাগে হয় না সেইটো হয় মইতো এতিয়া চহা মই তোহাক কোনোদিনে বয়াকে কোৱা নাই আৰু কোনোবা দিনা তুমি কৈছো কোনোবা দিনা বয়াকে কৈছো ইমান মৰম কৰো তোহাক কিন্তু তথাপিতো মানুহবিলাক বুজি নাপায় টাইমত দিব লাগে আৰু ভাড়াটো তাকে এতিয়া মই তাকে ভাবছো দুই এদিন দেৰি হ'লে একো নাই বাৰু দিয়কচোন কিন্তু 2-3 নিদিয়াটো বেয়া কথা আৰু এতিয়া কি কৰো মই তাকে ভাবি আছো তোমাৰ তাতে কিবা চলিউশ্যন আছে নেকি তোৰ সাংবাদিক গোটেই কিবা চলিউশ্যন আছে নেকি তোমাৰ তাতে আমাৰ তাততো এনেকুৱা নাই আপুনি এবাৰ কৈ চাব ভালকে যদি দেখা নাকি দামী দামী দীঘলা গাড়ী এনে গোটেই দীঘলা গাড়ী এনে কিন্তু আনিলে কি হব আহি পইচাই নাই বোলে মই কাৰণে কৈছো এইগিলা দীঘলা গাড়ী মোৰ আগত আনি লাভ নাই যদি দীঘলা গাড়ী আনা দেখোন পইচা দিবি দীঘলা গাড়ী ৰাস্তাতে দীঘলা কৰি থাক দীঘলা কৰি আপুনি ক'ব আকৌ 2-3 মাহ ভাড়া নিদিলে অসুবিধা হয় বুলি কৈ লাভ নাই অত বাৰ গলো এইটো কৰ সেইটো কৰ নাই শুনছ না আজি মৈফলৰ আঞ্জা বনাইছো লাগব নাকি কিয় বনাইছো যদি বনোৱা নাই তেতিয়াহ'লে দি দিওঁ মোক খাবলৈ সময় নাই বৰ্ষা খাব দিয়ক আৰু সেই ৰাঙালৰ চব্জি বনাইছো চয়াবিন দি মস্ত দিছে মই খাই কিনে হাতত তলাত এনেকা চেল কৰিছো বাপ্পা কি হয় নাখাওঁ ৰাঙালাও বৰ্ষা দিব তাই খাব তুমি ডাইট কৰি আছো নেকি নহয় মই বেয়া পাওঁ এইবোৰ খাই পিনি ৰাতিপুৱা মানে মোৰ যাব লাগে এইবোৰ খাবলৈ সময় নাই ইলেকশ্যন সময় নাই মোৰ সেনে কথা নেকি আৰু সেই পানীখিনি অলপমান ভালকে চলবা দা কালি 2খন গাড়ী আহিছে পানী জানো না আহি কিনে গোটেই পইচা দিবা লাগে গোটেই বাপ্পাও বুকখিনি জিন জিন জান কৰিছে না
3 কেজি মই পইচা কেইটা দিছো বাপ্পাৰে পানী ইমান খৰচে নহয় আমাৰ বেছিকে নহয় মই জানো তোহাক মই বিশ্বাস কৰো দে তোহাক মই নিজৰ আপি বুলি বিশ্বাস আমি কৰো দুজনী ওলাইয়ে যাওঁ দেখিছে কাপোৰ ধোৱা নহয় বেছিকে আমাৰ সেইটো সপ্তাহটোত এবাৰ ধোৱা হয় বাৰু আৰু বৰ্ষাই ঘৰত লৈ যায় কাপোৰ সেইটো হৈ দে সেইটো মই বিশ্বাস কৰিছো মোৰে কিন্তু ধোৱা হয় সেইটো কিন্তু কথা ইমান বেছি ধোৱা নহয় যে সেইটো কথা নাই বহুত মই বেছি খৰচ হৈ মানে যায় কথাটো কি তুমি মোৰ কথাটো বুজা নাই মানে কথাটো কি জানো এতিয়া মানে এটা ঘৰৰ পৰা পানী অলপমান বাচলেতো মোৰ কাৰণে বহুত বাচা তোমাক নিজৰ আপিক নিচিনা কৈছো দে আমিতো থাকো দুজনী ছোৱালী সিহঁতো পৰিয়াল থাকে ন সিহঁতৰ বেছি খৰচ হয় সিহঁতক ক'ব ন নকওঁ না তোমাক মই নিজৰ আপি বুলি ভাবো না ভাতবেলা চাহ খাবা যাবা হ'ব দে আৰু এনে খং চং কৰো ইমান খং কৰি নাখিবা যাবা ভাতবেলা দিয়ক হ'ব দিয়ক মই এতিয়া অফিচ যাম পায়স চায়ক বনাইছো কৰবি কৈয়ে আছে ঠিক আমাৰ আছে। কৰবি কিন্তু তোমাক বিৰাট ভাল পায় দা আমাৰ অ। কৰবি সিদিনাও কৈছি যে মা কৰিবে ভাল আছে তাই বিৰাট ভাল আমাৰ যে কৈছি যে মা সেই কি বুলি কয় বৰষা আহোন মুন্মি আহোন যি আছে সেই কাই ভাড়া দিছিল মই তাহাঁতক কৈছিলো কাৰণে তাহাক তুমি ভাড়া দিছিলা আৰু বৰ ভাল আপি তাহোন কিন্তু এইকেইখন কাইক দিছিল এলা মা থাক তুমি দিছিলা সেইকাৰণে নাথাকোন কি সেই উল্টা মানা সেইকাৰণে সেইকাৰণে মই মানে তোহাক বেয়া নাপাওঁ মানে কথাটো হ'ল মানে কৈছো দে নিজৰ আপি বুলি খং চং নকৰিবা নাই বেয়া পোৱা নাই বেয়া নাপা নহয় কিন্তু মানে পানী ইমান খৰচ নহয় ন সেইকাৰণে ক'লো আৰু কথাটো সেনেহেন কথা নেকি দা হ'ব দা ঠিক যাওঁ দা আছে। এতিয়া ভাতবেলা যাবা কিন্তু তুহু নাযাবা নাথিবা ঠিক আছে, আৰু দিয়ক। মই তৰকাৰী খান দি পঠাম ৰবা ঠিক আছে যাওঁ দা দিয়ক। থাকবা ভালকে অ, আৰু অ। দৰ্জাখন মাৰি থবা আৰু ক'বাত যদি যাওঁ গেটত তালাটো মাৰি থবা মানে চুৰ আজিকালি বিশ্বাস কৰবা নোৱাৰি না সিদিনা সিফালে পিছফালৰ নৱদয় পথত তাহাৰ আহি চুৰ হৈ গেছি তাৰপিছত মই বোলে ক'লো এতিয়া চুৰ তোৰ কিয় কৰছি তাহাক সুধলো তাহোন কৈছে তালা মাৰা নাছিল সেইকাৰণে সেই মেইন গেট খনতো মই তালা মাৰো চাবিটো বসুমতাই দি থৈছো তোৰ চাবিটো মাৰবা আৰু সেই কৰবা ইখন গেটটো ভালকে মাৰি থবা আৰু গ্ৰিল খনত ভালকে মাৰবা দা ঠিক আছে, সেই দিয়ক, নকৰিবা হ'ব। চুৰ হলি আৰু মোক লৈ নকৰিবা একো নাই দিয়ক আমি তালা মাৰি থম দিয়ক চুৰ হলি নধৰিবা মোক আৰু যাওঁ দা ঠিক আছে। যাবা ঠিক আছে, ঠিক আছে। হ'ব দা